আনৰ আগত হাজাৰবাৰ ভালে আছোঁ ক'লেও আমিতো জানো আমি যে ভালে নাই। মনৰ ৰোগত অসুখী প্ৰতিজনেইতো মৃত্যুৰ অলিক কল্পনা কৰে, আৰু তাৰে মাজত কিছুমানে সাহস কৰি সম্ভৱ কৰি দেখুৱায়। সঁচাই শৰীৰৰ ৰোগৰ পৰা নিৰাময় পাব পাৰিলেও মনৰ ৰোগৰ পৰা নিৰাময় পোৱাটো কঠিন। মনৰ ৰোগে মানুহক ভিতৰৰ পৰা শেষ কৰি পেলায়। কেতিয়াবা টোপনি নাহিলে কপালত হাত বুলাই দিয়া মানুহ এগৰাকীৰ প্ৰয়োজন হয়। সেয়া লাগিলে তোমাৰ মা হওক, দেউতা হওক, স্বামী হওক, পত্নী হওক, অথবা আন কোনো আপোন মানুহ। ঠিক সেই জয়ন্ত হাজৰিকাই কোৱাৰ দৰে, কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাত জোৱা বোলাই, কপালতে যেন হাত জোৱা বোলাই।